লুইতৰ পাৰত সেউজ বিপ্লৱ 5জন শিক্ষিত যুৱকৰ দেৰগাঁও ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ 5জন যুৱকে আলু খেতিয়ে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন। উচিত কৰ্মসংস্থাপনৰ অভাৱত যি সময়ত ৰাজ্যৰ বহু শিক্ষিত যুৱক যুৱতীয়ে সংস্থাপন বিচাৰি বহিৰাজ্যলৈ ৰাওনা হৈছে, তেনে সময়তে দেৰগাঁৱৰ কেইবাজনো শিক্ষিত যুৱকে কৃষি কৰ্মৰে দেখুৱাইছে স্বাৱলম্বিতাৰ অনন্য নিদৰ্শন। আচলতে আমি পেছাদাৰী কৃষক নহয়, তথাপিও আমি অন্নদাতাৰ যি শ্ৰম, সেই শ্ৰমক সঁচা অৰ্থত অনুভৱ কৰিবলৈ আৰু যিটো শেহতীয়াভাৱে নৱপ্ৰজন্মৰ মাজত কৃষিৰ প্ৰতি অনীহা, সেয়েহে আমি এটা উদাহৰণো ৰাখিব বিচাৰিছোঁ আৰু লগতে নিজা এটা অনুভৱ বা স্বনিয়োজনৰ এটা উপায় হিচাপে গ্ৰহণ কৰি আমি এই ক্ষেত্ৰত কৃষিকাৰ্যত আগবাঢ়িছোঁ। লগতে আমাক কৃষি বিভাগৰ পৰা আৱশ্যকীয় যথেষ্টখিনি সহায় সহযোগ আগবঢ়াইছে, বীজৰ ক্ষেত্ৰতেই হওক বা অন্যান্য দিহা পৰামৰ্শৰ ক্ষেত্ৰত তেখেতসকলে যথেষ্ট সহযোগ আগবঢ়াইছে। গতিকে আমি চিন্তা কৰিছোঁ বা মানে মনস্থ কৰিছোঁ যে ভৱিষ্যতলৈ আমি এই কৃষিকাৰ্য অধিক প্ৰসাৰ কৰিম। আমি শিকাৰু হিচাপে ইয়াৰ পিছত আমি কিছু খেতিৰ বিষয়ে আমি আলোচনা কৰিছোঁ, চিন্তা কৰিছোঁ, সেইখিনি খেতিও কৰিম। এইবাৰ আপোনালোকে আলু এতিয়া আমি খানি দেখিছোঁ, আলু খুব সুন্দৰ হৈছে। হয় হয়। কিমান মান উৎপাদন হৈছে আপোনালোকৰ? উৎপাদনটো এতিয়া আমি বৰ্তমান খানি আছোঁ, মাপটো হোৱা নাই, কিন্তু আমাৰ 4 বিঘা মাটিত আমি কঠাত ধৰি লওক 2 কুইণ্টেল আলু আমি আশা কৰিছোঁ একঠা মাটিত। তেনেকৈ 4 বিঘা মাটি আমাৰ আছে আলু। আৰু কি খেতি কৰিছে? লগত আছে সৰিয়হ আছে, ব্ৰকলি আছে, মটৰ, ফেচবিন, জলকীয়া আছে, বেঙেনা আছে, এইখিনি বিলাহী আছে, সকলোখিনিকে আমি মানে লৈছোঁ। আৰু বতৰৰ খেতি কিছুমান ঘাট প্ৰতিঘাতৰ মাজেদি আগবাঢ়িছোঁ আৰু সমস্যা কিছুমান দেখা দিছে। ধৰি লওক আমি পৰ্যাপ্ত পৰিমাণৰ পানী দিব পৰা নাই যদিও তাৰ মাজতেই যিটো প্ৰকৃতিয়ে আমাক দিছে সেইখিনিকে লৈ আগবাঢ়ি আছোঁ আৰু আমি এইটো এটা আদৰ্শ হিচাপে দেখুৱাইছোঁ। আমি কৰিছোঁ বা সেইটো কথা নহয়, আমাকে দেখি আৰু উঠি অহা প্ৰজন্ম যুৱকখিনি যাতে আহে, নিজৰ ভূমি নিশ্চয় চবৰে আছে, সেই ভূমিত নিজে কৰক। চৰকাৰে যথেষ্ট সহায় কৰিছে, কৃষি বিভাগে যথেষ্ট সুবিধা দিছে, সেইখিনি গ্ৰহণ কৰিলে আমি উপকৃত হ'ম। দেৰগাঁও ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ 5জন শিক্ষিত যুৱকে নদী কাষৰীয়া 15 বিঘা ভূমিত সূচনা কৰিছে সেউজ বিপ্লৱৰ। নৈ পাৰৰ চন পৰা মাটিত নাঙলৰ হিৰলৰে আঁকিছে সেউজীয়া ছবি। যুৱককেইজনে জৈৱিক পদ্ধতিৰে উৎপাদন কৰিছে বৃহৎ পৰিমাণৰ আলুৰ সমান্তৰালকৈ জৈৱিক পদ্ধতিৰে উৎপাদন কৰিছে মটৰ, বিলাহী, ব্ৰকলি আদি বতৰীয়া পাচলিও। যুৱককেইজনক উৎসাহিত কৰিবলৈ এই কৃষি কৰ্মত অংশ লৈছে অঞ্চলটোৰ বহুসংখ্যক পুৰুষ মহিলাই। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কৰ্মী হৈও কৃষি কৰ্মৰে নতুন প্ৰজন্মৰ বাবে আদৰ্শ লোৱা এই যুৱককেইজনৰ পদক্ষেপক শলাগ লৈছে সকলোৱে। মই এইটোৱে ভাবোঁ যে তেওঁলোক এটা সংগঠনৰ ল'ৰা, সেইকেইজন ইয়াত আহিছে। আমাৰ ইয়াত যিখিনি মাটি আবাদী হৈ পৰি আছিলে সেই মাটিখিনি তেওঁলোকে খেতি কৰিছে, লগতে আমিও সহায় কৰি দিছোঁ। আৰু এই সংগঠনটোৱে বহুতো মানে আগবঢ়াইছে খেতিৰ ক্ষেত্ৰত, আৰু আমিও লগতে সহায় কৰি দিছোঁ। মই তেওঁলোকৰ লগতে মোৰ নিজৰ গৰুৱে হাল বাই দিওঁ, ট্ৰেক্টাৰ আনিছে, ট্ৰেক্টাৰ অনাৰ পিছত মোৰ নিজৰ গৰু দিছোঁ, দি হাল বাই তেওঁলোকক সহায় কৰি দিছোঁ। আৰু ভৱিষ্যতে তেওঁলোকৰ উজ্জ্বল কামনা কৰিছোঁ খেতিৰ ক্ষেত্ৰত আৰু সংগঠনৰ ক্ষেত্ৰতো তেওঁলোকৰ যাতে এই সংগঠনে তেওঁলোকে যাতে ভাৰতবৰ্ষ এটা মহান কৰি তোলে, তাৰ কাৰণে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। নতুন যিসকল নৱপ্ৰজন্ম আছে, আচলতে এইটো এটা বাৰ্তা দিব পাৰে নেকি যে খেতি কৰিব লাগে? নতুন প্ৰজন্মসকলক দেখুৱাই যে খেতি নকৰিলে আমাৰ ৰেহাই নহয় জীৱনত, কাৰণ খেতি কৰিলেহে ৰেহাই হ'ব। কাৰণ আমি যেতিয়া কৃষিজীৱী মানুহ, কৃষি কৰিব লাগিব। ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ আৰু সকলো কৃষকে খেতি কৰিছে হয়, কিন্তু এতিয়া আমাৰ কিছুমান নৱপ্ৰজন্মই অসমক এৰি পেলাই অন্য দেশত চাকৰি কৰিবলৈ গৈছে। নাই কি কৰিবলৈ গৈছে আমি নাজানো, কিন্তু বেংগালুৰু গৈছে, মধ্যপ্ৰদেশ গৈছে, কিবা জেগাত গৈছে, কিন্তু সেইবিলাকত নগৈ ইয়াত যদি নিজে পৰিশ্ৰম কৰি খেতি কৰে তাতকৈ বেছি লাভৱান হ'ব যেন মই ভাবোঁ। দেৰগাঁৱৰ পৰা ৰিণ্টি চক্ৰৱৰ্তীৰ ৰিপৰ্ট, অসম টুডে।